ওয়েলকাম এগেইন টু মাই চেনেল কুলদীপ আনলিমিটেড। আপোনালোক প্ৰত্যেকে নিজৰ নিজৰ যত্ন লৈ থাকিব, কাৰণ মই সদায় সেইটোৱে বিচাৰোঁ। থাম্বনেইলটো দেখা পাই আপোনালোকে অনুমান কৰিব পাৰিছে যে আজি আকৌ এবাৰ আপোনালোকৰ কাৰণে এটা ছুপাৰ ডুপাৰ এক্সাইটিং আপডেট ভ্লগ লৈ আহিছোঁ। আজি মই আপোনালোকক গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ নতুনকৈ আৰম্ভ হোৱা ৰিডেভেলপমেণ্ট প্ৰজেক্টটো দেখুৱাম। আমাৰ সকলোৰে কাৰণে গ্ৰেট নিউজ, কাৰণ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ নতুন ৰিডেভেলপমেণ্ট প্ৰজেক্টটোৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে দেখা পালে বহুত বেছি ভাল পাব, আৰু আপোনালোকে জানি ভাল পাব যে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামখন ফিফা ষ্টেণ্ডাৰ্ডৰ এখন ইণ্টাৰনেশ্যনেল ফুটবল ষ্টেডিয়াম হিচাপে গঢ়ি তোলা হ'ব। 765 কোটি টকা বাজেটেৰে আৰম্ভ হোৱা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ ৰিডেভেলপমেণ্ট প্ৰজেক্টটো মই আপোনালোক যিমান পাৰি ভালকৈ দেখুৱাম নিৰ্মাণ কাৰ্য। তাৰ লগতে আপোনালোক নতুন ডিটেইলছ কম, কিন্তু প্ৰথমতে আপোনালোকে লোকেশ্যনটো জানি লওক। চাওক আমাৰ সন্মুখত এতিয়া বি বৰুৱা ৰোড, আৰু আগত চাওক সেইখন উলুবাৰীৰ পৰা গুৱাহাটী ক্লাব সংযোগী ৰ'ডঅভাৰ ব্ৰিজখন। উলুবাৰীৰ পৰা গুৱাহাটী ক্লাব সংযোগী ৰ'ডঅভাৰ ব্ৰিজখনৰ দক্ষিণ ফালে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামখনৰ কেম্পাছটো আৰম্ভ হৈছে। চাওক মই অলপমান দক্ষিণ ফালে আহিছোঁ, উলুবাৰীৰ ফালে চলাপাৰা ৰোড, সেইটো ফালে চলাপাৰা পশ্চিম ফালে। আৰু বি বৰুৱা ৰোডেৰে আমি আগুৱাই গৈ থাকিলে আগত বি বৰুৱা কলেজখন পাই যাম, আৰু তাৰপিছত উলুবাৰী পাই যাওঁ। চাওক, আৰু নেহৰু ষ্টেডিয়ামৰ এইখন হৈছে দক্ষিণ ফালৰ এণ্ট্ৰি গেটখন। চাওক বহুত পুৰণি হৈ গ'ল, লিখা আছে ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প। গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম আৰু এই গোটেই কমপ্লেক্সটোক ৰাধা গোবিন্দ বৰুৱা স্পৰ্টছ কমপ্লেক্স হিচাপে নাম দিয়া হৈছে। আৰু মই ৰাধা গোবিন্দ বৰুৱা স্পৰ্টছ কমপ্লেক্সৰ উত্তৰ ফালে আছোঁ। আমাৰ পিছফালে আছে চাওক উলুবাৰীৰ পৰা গুৱাহাটী ক্লাব সংযোগী ৰ'ডঅভাৰ ব্ৰিজখন। আপোনালোকৰ চিনাকি মই ভিডিঅ' বনাইছিলোঁ, চাওক নতুনকৈ ৰিন'ভেট কৰা হৈছে। ৰ'ডঅভাৰ ব্ৰিজখনৰ মই দক্ষিণ ফালে আছোঁ, উলুবাৰীৰ ফালে। আৰু চাওক ৰাধা গোবিন্দ বৰুৱা স্পৰ্টছ কমপ্লেক্সৰ ভিতৰত এয়া চাওক আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ ইনড'ৰ ষ্টেডিয়ামখন। সকলোখিনি ডেমলিশ্যন কৰি দিয়া হ'ব ফ্ৰেণ্ডছ, ৰাধা গোবিন্দ বৰুৱা স্পৰ্টছ কমপ্লেক্সৰ ভিতৰত থকা, আৰু নতুনকৈ সজাই পৰাই বনাই তোলা হ'ব। আৰু চাওক এতিয়া আমি উত্তৰ ফালৰ পৰা দক্ষিণ ফাললৈ যাম। এখন উত্তৰ ফালৰ এণ্ট্ৰি গেট আছিল নেহৰু ষ্টেডিয়ামৰ উত্তৰ ফালৰ এণ্ট্ৰি গেটটো আপোনালোকে দেখা পালে। ইনড'ৰ ষ্টেডিয়ামখন অতি সোনকালে ডেমলিশ্যন হৈ যাব আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ। আৰু চাওক এতিয়া মই আপোনালোক যিমান পাৰি ভালকৈ ডেমলিশ্যন দেখুৱাম। ডেমলিশ্যন চলিয়েই আছে দ্ৰুত গতিত। আপোনালোকে চাওক, আমাৰ সকলোৰে কাৰণে গ্ৰেট নিউজ। আৰু এতিয়া মই আপোনালোক কৈ দিওঁ 1962 চনতে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামখন স্থাপন কৰা হৈছিল। আৰু প্ৰায় 64 বছৰ পিছতে এয়া চাওক আপোনালোকে গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ ৰিডেভেলপমেণ্ট প্ৰজেক্টটোৰ কাম আৰম্ভ হৈ গৈছে। মই অলৰেডি কৈছোঁ প্ৰায় 765 কোটি টকা বাজেটেৰে এখন ফিফা ষ্টেণ্ডাৰ্ডৰ ইণ্টাৰনেশ্যনেল ফুটবল ষ্টেডিয়াম হিচাপে গঢ়ি তোলা হ'ব। লগতে আৰু বিভিন্ন ধৰণৰ ইনড'ৰ ষ্টেডিয়াম থাকিব। মই যিমান পাৰি ডিটেইলছ কৈ আছোঁ, আপোনালোকে চাই থাকক। ডেমলিশ্যন কৰি থকা হৈছে, আৰু এইফালে চাওক চাৰিওফালে ডেমলিশ্যন চলি আছে। মই সেইটো ফালৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। বলক আমি এতিয়া দক্ষিণ ফাললৈ গৈ থাকোঁ, বলক। প্ৰায় 60 বিঘা মাটিৰ ওপৰত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামখন বনোৱা হৈছিল। ৰিডেভেলপমেণ্ট চলি আছে। চাওক ভাইসকলে কিমান কষ্ট কৰি কাম কৰি আছে। চাৰিওফালে ডেমলিশ্যন চলি আছে। পেভিলিয়নৰ চাওক দক্ষিণ ফাললৈ নি আছোঁ, আপোনালোকক চাই থাকক। সেইটো ফালৰ পৰা মানে উত্তৰ ফালৰ পৰা মই দক্ষিণ ফাললৈ আহি আছোঁ। এয়া আপোনালোকে চাওক গেলাৰীবোৰৰ ডেমলিশ্যন চলি আছে। চাওক 5 নম্বৰ। আৰু আপোনালোকে জানে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামখন উত্তৰ পূৰ্বাঞ্চলৰে ক্ৰীড়াৰ কেন্দ্ৰ আগৰে পৰা। চাই থাকক ভিডিঅ'টো। 5 নম্বৰ গেলেৰীটোত আপোনালোকে ডেমলিশ্যন চালে, আৰু লগে লগে চাওক কাৰাটে সন্থাৰ এছ'চিয়েশ্যনৰ ডেমলিশ্যন চলি আছে। আৰু ফ্ৰেণ্ডছ আপোনালোক মই কৈ দিওঁ যে আপোনালোকে যদি পুৰণি নেহৰু ষ্টেডিয়ামখন চাব বিচাৰে, মোৰ 2 বছৰ আগৰ এটা ভিডিঅ' আছে, আপোনালোকে চাব। তাতে মই তন্নকৈ দেখুৱাইছিলোঁ। চাব আপোনালোকৰ বহুতেই চাইছে। চাওক এতিয়া আৰু আগৰ পৰিৱেশ নাই, স্মৃতি হৈ ৰৈ গ'ল। চাওক উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াৰ কেন্দ্ৰ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ ৰিডেভেলপমেণ্ট প্ৰজেক্ট চাই আছে আপোনালোকে। ডেমলিশ্যন আহক। সেইটো ফালৰ পৰা মই নেহৰু ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই আহিলোঁ। আপোনালোকে দেখা পালে বহুত বেছি ভাল পাব। চাওক চাৰিওফালে ডেমলিশ্যন চলি আছে। আৰু আপোনালোকে জানি লওক যে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ ৰিডেভেলপমেণ্ট প্ৰজেক্টটো L&T কোম্পানীয়ে কৰি আছে। তেওঁলোকে অসমৰ কেইবাটাও কাম কৰি আছে, ভালকৈ কৰি দিয়ক। চাওক ছুপাৰ ফাষ্টত ডেমলিশ্যন চলি আছে। ভাইসকলে বহুত কষ্ট কৰি কাম কৰি আছে। সেইটো ফালেও চাওক উত্তৰ ফালৰ দৃশ্য, আৰু এইটো ফালেও চাওক।
ডেমলিশ্যন চলি আছে। চাই থাকক আপোনালোকে ভিডিঅ'টো, মই যিমান পাৰি চাৰিওফালে দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। ভাইহঁতক লগ পাইছোঁ, তেওঁলোকে বহুত কষ্ট কৰি কাম কৰি আছে, মই আপোনালোক দেখুৱাইছোঁ অলৰেডি। আৰু তেওঁলোকৰ মুখতে গম পালোঁ, চাওক এইবোৰ ডেমলিশ্যন কৰি দিয়া হ'ব। দক্ষিণফালে যিটো কমপ্লেক্স আছিল ব্লকটো, সেইটো ডেমলিশ্যন কৰি দিয়া হ'ব, আৰু এইটো কৰি দিয়া হ'ব। চাওক পশ্চিম ফালৰটো মই দেখুৱাই আছোঁ, আৰু খুব ধুনীয়া দৃশ্য চাওক, চাৰিওফালে কাম চলি আছে। আৰু ভাইসকল ধুবুৰীৰ পৰা আহিছে ইয়াতে কাম কৰিবৰ কাৰণে। পূবফালে পাইলিং চলি আছে, চাওক দ্ৰুত গতিত কাম চলি আছে। ফিফা ষ্টেণ্ডাৰ্ডৰ ইণ্টাৰনেশ্যনেল ফুটবল ষ্টেডিয়াম হ'ব এইখন। চাই থাকক ভিডিঅ'টো। নেহৰু ষ্টেডিয়ামৰ মাজৰ পৰা মই আকৌ ৰাস্তাটোত আহি পালোঁ, সেইটো ফালৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। আপোনালোকে চাওক দৃশ্য, আৰু মই যে এইমাত্ৰ আপোনালোক দেখুৱাইছিলোঁ সেইটো হৈছে দেশভক্ত তৰুণৰাম ফুকন অন্তদ্বাৰ ক্ৰীড়াংগন। সেই ব্লকটো ভাঙি দিয়া হ'ব, ডেমলিশ্যন কৰি দিয়া হ'ব, নতুনকৈ বনোৱা হ'ব। চাই থাকক সেইটো ফালৰ পৰা, মানে উত্তৰ ফালৰ পৰা মই আগুৱাই আহি আছিলোঁ, আপোনালোক ডেমলিশ্যন দেখুৱাই আছোঁ। আৰু চাওক এনেকুৱা হ'ব নতুন ফিফা ষ্টেণ্ডাৰ্ডৰ নেহৰু ষ্টেডিয়ামখন। নিশ্চয় দেখা পাইছে আপোনালোকে, চাই লওক। আমাৰ পিছফালে চাওক, দক্ষিণফালে থকা দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামখন ডেমলিশ্যন কৰি দিয়া হ'ব, নতুনকৈ বনোৱা হ'ব। আৰু এইমাত্ৰ মই আপোনালোক দেখুৱাইছোঁ ডিজাইনটো নতুন ষ্টেডিয়ামখনৰ। আৰু চাওক চাৰিওফালে ডেমলিশ্যন চলি আছে। এতিয়া আমি দক্ষিণফালটো আহি পালোঁ, দক্ষিণফালৰ ৰাস্তাটো আগুৱাই গৈ থাকিলে বিমলা প্ৰসাদ চলিহা ছুইমিং পুলটো পাম। চাৰিওফালে ডেমলিশ্যন চলি আছে, কিমান কষ্ট কৰি কাম কৰি আছে। নেহৰু ষ্টেডিয়ামৰ দক্ষিণফালৰ বাউণ্ডাৰীৰ দৃশ্য চাই আছে আপোনালোকে। আৰু আমাৰ সন্মুখত চাওক দক্ষিণফালে থকা টেনিছ কৰ্টটোৰ ডেমলিশ্যন চলি আছে। আপোনালোকে নিশ্চয় গম পাই গ'ল যে গোটেই ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পটোৰ কাম চলি আছে, ডেমলিশ্যন চলি আছে। ধুনীয়াকৈ সজাই বৰাই তোলা হ'ব, ফিফা ষ্টেণ্ডাৰ্ডৰ, অলিম্পিক ষ্টেণ্ডাৰ্ডৰ এখন ফুটবল ষ্টেডিয়াম কৰি গঢ়ি তোলা হ'ব। নেহৰু ষ্টেডিয়ামখনৰ দক্ষিণফালৰ গেটটোৰে মই এতিয়া বাহিৰত ওলাই আহিলোঁ। আমাৰ সন্মুখত এতিয়া বি বৰুৱা ৰোড, আপোনালোকৰ চিনাকি। উত্তৰ পূৰ্বাঞ্চলৰে ভিতৰত ক্ৰীড়াৰ কেন্দ্ৰ নেহৰু ষ্টেডিয়ামত 14খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছে। তাৰোপৰি ৰঞ্জিত ট্ৰফি, দুলীপ ট্ৰফি, বৰদলৈ ট্ৰফি, দেওধৰ ট্ৰফি, ফেডাৰেশ্যন কাপ, নেশ্যনেল গেমছ, বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হৈছে। আৰু কেইদিনৰ পিছতে ইয়াৰ ৰূপ সলনি হৈ যাব। আপোনালোকে মোৰ 2 বছৰ আগৰ ভিডিঅ'টো চাব, পুৰণি ৰূপটো দেখা হ'ব। যদি সঁচাকৈ আজি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আশীৰ্বাদ চাই মোৰ চেনেলত এটা ছাবস্ক্ৰাইবটো কৰিয়ে দিব, কাৰণ আপোনালোকৰ আশীৰ্বাদ নহ'লে মোৰ চেনেলটো কেতিয়াও গ্ৰ' কৰিব নোৱাৰে। তো আজিলৈ এৰিছোঁ দিয়ক, বাবা।